নজন চেমনীয়া হুঁচৰি দলৰ তৰফৰ পৰা সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। যিহেতু আজি আমাৰ আখৰাৰ প্ৰথমটো দিন, এই আখৰাৰ প্ৰথমটো দিনৰ উপলক্ষে আমি নেদেখাজনৰ ওচৰত এগছি বন্তি জ্বলাই সেৱা বঢ়াই এই আমাৰ আজি আখৰা আৰম্ভণি কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰক যাতে আমাৰ এই নজন চেমনীয়া হুঁচৰি দলটো আগবঢ়াই নিবলৈ সক্ষম হওঁ। লগতে আমাৰ এই কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰে আপোনালোকে যদি লক্ষ্য কৰে ভুল ভ্ৰান্তিবিলাক আঙুলিয়াই দিব। আৰু আমাৰ এই নজন চেমনীয়া হুঁচৰি দলৰ আজি সৰু সৰু কিছুমান ৰিহাৰ্চেলৰ দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আমাক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ বন্ধুসকল। তো যিহেতু আমাৰ বিগত বৰ্ষৰ দৰে এই বছৰৰ নজন চেমনীয়া হুঁচৰি দল সাজু হৈছে, আজি আমাৰ আৰম্ভণি কৰিছোঁ। তো প্ৰথমতে মই আপোনালোকক আমাৰ নজন চেমনীয়া দলৰ লগত চিনাকি কৰাই দিছোঁ। তো প্ৰথম তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিশ্বৰ হাঁচা। ক'ৰ পৰা মই আহিছা? নাহৰৰ পৰা আহিছোঁ। ধন্যবাদ। তাৰপৰা তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰাংগ গগৈ, মই নাহৰণিৰ পৰা আহিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পলাশ গগৈ, মই গেলাপুৰ চিনি পৰা পাওঁ। আহিছোঁ। তাৰপৰা এইফালে নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত গগৈ, মই গেলাপুৰ পৰা আহিছোঁ। তোমাৰ নমস্কাৰ, মোৰ নাম চিত্ৰ, মই পানীপুৰা তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ গগৈ, গগৈ। তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ ফুকন, মই পানীপুৰা। তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু লুখুৰাখন, মই উগুৰিৰ পৰা আহিছোঁ। ধন্যবাদ। আৰু তোমাৰ নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত নেওগ, মই পানীপুৰা পাইছোঁ। কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পল বৰা, মই পানীপুৰা। পানীপুৰা ন? নমস্কাৰ, মোৰ নাম শ্ৰী সুৰজ কাকতি, মই পানীপুৰা। যিহেতু আমি যোৱা বছৰ নজন চেমনীয়া হুঁচৰি দলে যি আমাৰ ৰাহি ধনৰ পৰা যিহেতু আমি স্কুলৰ কাৰণে 5খন স্কুল আছিলে ন ওচৰত, 5খন স্কুলৰ কাৰণে আমি কি ডাষ্টবিনৰ ব্যৱস্থা কৰিছিলোঁ আৰু গছপুলি। তো এই বছৰো কিবা আমাৰ পৰিকল্পনা আছে নেকি? ধৰি লওক নজন হুঁচৰি চেমনীয়া দলৰ পৰা কিবা বছৰ আমাৰ মানে অলপ এনেকুৱা ধৰণৰ পৰিকল্পনা আছে, নাইবা চাৰিআলিত কিবা এটা ডাষ্টবিন দিয়াৰ, নহ'লেও কিবা স্কুলত কিবা বেগ দিয়া বা কিবা এটা মানে আমি ভাবি থৈছোঁ। যি পাৰোঁ তাকে আমি মানে কৰিম আৰু। তো আপোনালোকে দেখিলে নজন চেমনীয়া হুঁচৰি দল বিগত বছৰৰ দৰে এই বছৰৰ কিবা এটা পৰিকল্পনা হাতত লৈছে। তো আপোনালোকে এতিয়া আমাৰ ৰিহাৰ্চেলটো আজি হ'ব ন প্ৰথম, তো সৰু কিছুমান আপোনালোকে চাব, ভিডিঅ' চাই যাব।